এই ভিডিওটোৰ জৰিয়তে আজি আপোনালোকে চাবলৈ পাব আৰু এটা অদ্ভুত ধৰণৰ বস্তু। যোৱা ভিডিওটোত আপোনালোকে দেখিলে দীপজ্যোতিদাৰ সেই অদ্ভুত ধৰণৰ টেলেণ্ট, ঠিক তেনেদৰে আজি এই ভিডিওটোত আৰু এটা অদ্ভুত ধৰণৰ বস্তু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেই একেদিনাই গৈছিলোঁ আৰু এটা অদ্ভুত ধৰণৰ বস্তু চাবলৈ, মই আৰু মোৰ স্কুলীয়া বন্ধু ভাৰ্গৱ। তেতিয়াহ'লে আহক পলম নকৰি সেই অদ্ভুত ধৰণৰ বস্তুটো আজি চাওঁ এই ভিডিওটোৰ যোগেদি। কলেজ তিনিআলি পাই গ'লোহি আৰু এতিয়া ভাৰ্গৱ পাজিক পিক আপ কৰিম, ইয়াৰ পৰা দুইটা যাম লগত আজি ঠাইটোত কালি। তাতে কম্পিউটাৰ ক্লাছত সোমাইছে চাগে, শুই আছোঁ। এইটো আহিছে ভাৰ্গৱ পাজি, আৰু মাত্ৰ জল্দি আহক, আপোনাৰ কাৰণে বহুত দেৰি হ'বলগীয়া আছে, জল্দি আহক। ওলক এতিয়া ভাই এটা बाखर ये पानी हो गल चारों तरफ पानी ही पानी। भैया क्या सिनेमेटिक शॉट लगा रे तू, इसका सिनेमेटिक शॉट का धजिया बढ़ गया। ओ भैया यही है बाखर बेंगेना, पहले इसको पढ़ लो आप लोग। এতিয়া এই গছজোপাৰ বিষয়ে আপোনালোকক কিছু কথা কওঁ। তথ্যখিনি মই এখন ফেচবুক পেজৰ পৰা সংগ্ৰহ কৰিছোঁ, গতিকে কিবা যদি ভুল তথ্য আগবঢ়াওঁ তেতিয়াহ'লে ক্ষমা কৰি আপোনাৰ মতে যি শুদ্ধ সেয়া আমাৰ কমেণ্ট বক্সত জনাব। এই বিখ্যাত গছজোপাৰ লগত জড়িত বুৰঞ্জীৰ কথা ক'ব গ'লে, এই গছজোপাৰ বিষয়ে ইয়াৰ যিসকল স্থানীয় বয়োবৃদ্ধ লোক আছে তেওঁলোকে বিভিন্ন ধৰণৰ মত আগবঢ়ায়। একাংশৰ মতে চুতীয়া ৰজাই এই গছজোপা ৰোপণ কৰিছিল ৰাজ্যৰ সীমা হিচাপে আৰু প্ৰতিজ্ঞা কৰিছিল যে চুতীয়া ৰাজ্য থাকে মানে এই গছজোপা থাকিব। কিন্তু ইয়াৰ বিপৰীতে আকৌ একাংশৰ মতে আহোমৰ ৰজা চুহুংমুঙৰ কোনোবা এজন বিষয়াই এই গছজোপা ৰোপণ কৰিছিল। মুঠতে এই গছজোপাৰ লগত জড়িত বুৰঞ্জীৰ কথা ক'বলৈ গ'লে ভিন্নজনৰ ভিন্ন মত। কথিতভাৱে এই গছজোপাৰ বয়স 700 বছৰো অধিক, কিন্তু আকৌ চাইণ্টিফিক ৰিচাৰ্চে প্ৰমাণ কৰিলে যে এই গছজোপাৰ বয়স 500 বছৰো অধিক। চাইণ্টিফিক ৰিচাৰ্চ মানে 2012 চনত বীৰবল চাহানী ইনষ্টিটিউট অফ পলিঅ' ছায়েন্স অৰ্থাৎ BSIPৰ গৱেষকে কৰা বৈজ্ঞানিক গৱেষণাৰ মতে এই গছজোপা 1434 খ্ৰীষ্টাব্দত ৰোৱা হৈছিল। আৰু এই তথ্যই প্ৰমাণ কৰে যে এই গছজোপা চুতীয়া ৰজাই ৰোপণ কৰা, কাৰণ আহোমৰ ৰজা চুহুংমুঙৰ ৰাজত্বকাল আছিল 16 শতিকাত। আৰু মন কৰিবলগীয়া এইটো যে এই গছজোপা চীনামূলীয়, অৰ্থাৎ ই অতীতৰ চীন আৰু চুতীয়া ৰাজ্যৰ মাজৰ বেপাৰ বাণিজ্যৰ কথাও সোঁৱৰাই দিয়ে। আৰু এই বিখ্যাত গছজোপাৰ ফুলবোৰ গুলচি ফুলৰ দৰে। এতিয়া বাৰু ফুল নাই আপোনালোকক দেখাবলৈ, কিন্তু মই এখন গুগলত ফটো পাইছিলোঁ, চাওক এই ধৰণৰ ফুল ফুলে এই গছজোপাত। আৰু ইয়াৰ গুটিবিলাক মধুৰিআমৰ নিচিনা বেঙেনা আকাৰৰ। বছৰত জেঠ আৰু আহাৰ মাহত লাগে এই গুটি, কিন্তু আমাৰ অহা অকণমান দেৰি হৈ গ'ল, আৰু দুদিনমান আগতে অহা হ'লে আপোনালোকক দেখাব পাৰিলোহেঁতেন। আৰু এই গুটিবিলাক পকিলে আঁতৰৰ পৰা সেউজীয়া পাতৰ মাজত বাখৰৰ দৰে জিলিকি থাকে, সেইটো কাৰণে এই গছজোপাৰ নাম বাখৰ বেঙেনা হ'ল। ৰ'দত পূৰা সিজি গ'লোঁ, ফটোশ্বুট অলপ কৰি ল'লোঁ। ৰ'দটোৰ কাৰণে বৰ ভালকৈ নুঠিলে বাৰু, থাম্বনেইলত দেখিবলৈ পাব, সেইখনেই ভাল ফটো বুলি ভাবিলোঁ বাৰু, তাতকৈ ভাল ফটো নাথাকে। এইফালে এজোপা গছ, জোতা চোতা খুলি এতিয়া পানীত গৈছিলোঁ, তাত পিন্ধি লওঁগৈ অকণমান, দলংখন সিপাৰলৈকে যাওঁ, সেইডোখৰ অকণমান ছাঁ আছে তাতে ৰৈ ঘৰ যাওঁ আৰু লাহেকৈ। তো ভিডিঅ'টোৰ যোগেদি আপোনালোকক আজি সেই অদ্ভুত ধৰণৰ গছজোপা দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই বা কেনেকুৱা পালে জনাব। আৰু এইখিনিতে কৈ থৈ দিওঁ, আমাৰ এক্সামো আহি আছে, 14 তাৰিখৰ পৰা এক্সাম, গতিকে এইকেইদিনৰ মাজতে ভিডিঅ' আপলোড কৰিব নোৱাৰিব পাৰোঁ। বাৰু যি কি নহওক, পৰৱৰ্তী ভিডিঅ'ত দেখা হোৱাৰ আশাৰে চাই থাকিব DEDAI'S ব্লগ। আজিলৈ আহিছোঁ, বাই বাই।